মাই চেনেল গীতাঞ্জলি ব্লগ দোস্ত আজি আমি ৰাস চাবলৈ আহিছোঁ তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সজাই আছে আমাৰ আপোনালোকক দেখুৱাম ব'লক যাওঁ মানে এতিয়া ৰাস আৰম্ভ হোৱা নাই যিহেতু ইয়া চক দোস্ত লাহে লাহে মানুহ আহিছে আৰু চক দোস্ত এজনী গাৰ্গীক লগ পালোঁ এজনী আমাৰ বাই ধৰিত্ৰী লৈছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিসকল নতুনকৈ আছে তাই চেনেলটো ছাবস্ক্ৰাইব কৰিব তাই অকণমান মৰম দিব দেই আৰু যিটো তেওঁলোকৰ নিদিবই চেনেলটোৰ যিটো বেল আইকন আছে সেইটো দবাই থৈ যাব থেংক ইউ চক দোস্ত মানুহ আহিয়ে আছে দোস্ত ইয়াতে নিউজ চেনেল আহিছে চক সেয়া আমাৰ ৰাস আৰম্ভ এইফালে কৃষ্ণ দাহত আমি চব বহি আছোঁ আৰু ৰাস আৰম্ভ আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো ভালকে চব দোস্ত এয়া পৰ্দা আঁতৰাইছে আৰু এয়া আমাৰ ৰাস আৰম্ভ হ'ল
এইজনী গাৰ্গী চব বস্তু এয়া আমাৰ নাৰত আহিছে পুস্তিকা দশমতা নৃত্য চাওঁ আহক
ভিডিঅ'টো শেষলৈকে
আজি ইয়াত ঢেৰ মানুহ হৈছে, কিন্তু লাইটখিনি অফ হৈ থকাৰ বাবে ভালকৈ ওলোৱা নাই।
দীঘল নকৰি ইমানতে ৰখাই দিছোঁ যদি মই গোটেই দেখাই দিম আপোনালোকে কি চাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু এইবাৰ নোৱাৰিলে অহাবাৰলৈ আমাৰ চেঙেলীয়াটিৰ ৰাস চাবলৈ আহিব বাই বাই